তুমি খাই লৈ শুই থাকিবা খাই লৈ শুই থাকিবা বেকাৰ বেকাৰ নকৰিবা হা তোমালোকে কি জানা পাকঘৰত সোমাই ভাত ৰান্ধিব পাৰা আৰু খাব পাৰা আচল কথা কি জানো দিনৰ পোহৰ ৰং চঙীয়া ৰাতিৰ এন্ধাৰ বস্তু খোৱাৰ সময় তাৰপিছত আমার কি আছে জানো আর তার পিছত আমার উচ্চাই যে পাবল খরমাতি সব দেব সব যাব সরি কি কলে ঘর মাটি সব যাব ও একো বাকি নাই ফিচিটোৱে বাকি আছে ইমান ডাঙৰ ডাঙৰ ল'ৰা ছোৱালী আছে আপোনাৰ মধ্যব লাজ লগা নাই বেলেগৰ ঘৰত যাব আপোনাৰ লাজ লগা নাই আপোনাৰ ল'ৰা ছোৱালীক আপুনি কি শিক্ষা দিব আপুনি কি শিক্ষাৰে শিক্ষিত কৰিব মই আপোনাক ভিতৰলৈ আহিব কৈছো ভিতৰলৈ আহক নাযাও তো মা বাপ পঢ়া হোৱা নাই দস্তুৰ মত মই নিজৰ পকেটত পইচা খাইছো নাযাও मोर मार घर पैसा हो आपनार पकेटर पैसा हो मैं अपना कैसे भर आहक নহলে আজি এই ডান্ডা লিখিব নমাৰিবি দেই নমাৰিবি কিবা মুচিলাই কাটি পেলা কাটি পেলাব খাওক আছে দা খান লক আৰু মোক কাটক বাবা কাটি পেলা এক জেগা মালিতো ঢেকা মাৰিবি জাগা নাই মোক বলে কাটি পেলাওই আহিব কৈছে আপুনি ভিতৰলৈ আহক বাবে মই মোৰ নিজ হাতেৰে নিজৰ স্বামীক মাৰিব লাগিব প্ৰভু মই নিজৰ স্বামীক মাৰিব লাগিব আখে স্বামীক ঠিক কৰিব অকল খেই নহয় সেই কলিৰ যুগত পুৰুষ জাতি কেনেকুৱা হ'ব জানো সেই কলিৰ যুগত পুৰুষ জাতি কৰ্মহীন আৰু সেই কৰ্মহীন যুৱকসকলৰ মাজৰ পৰা কিছুমান যুৱকে সন্ধিয়া সময়ত নিৰ্দিষ্ট ঠাইলৈ ওলাই গৈ তেওঁলোকৰ মূল্যৱান সময়বিলাক তেনেদৰে নষ্ট কৰিব এক পেকেট দিয়কচোন
আৰু কিছুমানে কি কৰিব কি করলে আছো চশমা ভালো মাল খাই যাবা খাই বেয়া লগা নাই আই অপব্যয় সময়বিলাক অপব্যয় সময়বিলাক কিন্তু নাৰদ কলি যুগত যে অকল পুৰুষ জাতিয়ে তেনেকুৱা হ'ব সেয়া কিন্তু নহয় সেই কলি যুগত ইমান ধুনীয়া নাৰী জাতিৰ মাজত কিছুমান এনেকুৱা নাৰী ওলাব কলিৰা যুগত শুনা না